Hello guys and good morning and welcome back to our YouTube channel. তো এতিয়া ৰাতিপুৱা উঠি পেলাই মানে প্ৰথম কাম হ'ল আমাৰ জাবৰ পেলোৱা। তো সেই বস্তুটো এতিয়া কৰি লওঁ। তাৰপিছত আৰু দিনটোৰ আজি আমাৰ বহুতখিনি মানে কাম আছে। কি কাম আছে গোটেইখিনি আপোনালোকক দেখাম। তো প্ৰথমতে জাবৰটো পেলাই আহোঁ, তাৰপিছত বাকী আৰু লগ পাই আছোঁ। সনামিকা কি বনাই আছা? এইটো বয় এতিয়া পৰঠা বনাব। পৰঠা? কি পৰঠা হ'ব? এই সিম্পল পৰঠা বনাম আৰু ৰাতিপুৱা আৰু কি খাম আৰু এতিয়া। সিম্পল পৰঠা? এতিয়া প্লেন পৰঠা আৰু। আচ্ছা, আৰু কি থাকিব তাইৰ লগত? যোৱাকালিতো পৰ্ক কাৰী আছিলে ন, এইটোতো তুমি নোপোৱা খাবলৈ। কিয়? মই এগ কাৰী বেলেগকৈ বনাম ন, কণীৰ মানে হেৰি। নাই, সেইটো তথাপিও লাগিব মোক। পৰ্কটো কিয় নালাগিব? সেইটোতো মোৰ অল টাইম ফেভৰেট না। গাহৰি কালি থৈ দিছিলে বোলে। মই ভাবি আছোঁ ৰাতিপুৱা উঠি পেলাই পৰঠা যিহেতু বনাইছে গাহৰিৰ লগত ধুনীয়াকৈ খাম। গাহৰি মই নিদিওঁ বোলে। মই কিয় গাহৰি নাখাম? মই লাগিলে কণীয়ে নাখাওঁ, মই গাহৰি খাম। চ' গাইজ গা চা ধুই ল'লোঁ, ৰেডি হৈ ল'লোঁ। এতিয়া যাব ওলাইছোঁ। তাৰে আগতে লাঞ্চটোও ৰেডি হৈ গৈছে, তাই বনাইছে, মই দেখাই আছোঁ কি বনাইছে। তো তাৰপিছত লাঞ্চটো কৰি পেলাই আৰু ওলাই যাম। আৰু বাকী কাম কি আছে গোটেইখিনি আপোনালোকে গম পাব। বলক। পৰঠা এনেই মানে নৰ্মেল পৰঠা আৰু এইটো চাব পাৰে মছলা এগ কাৰী, এগ গ্ৰেভি আৰু মানে একদম পূৰা কালাৰ দেখিছেনে? পূৰা একদম মানে গোটা টাইপৰ হৈছে একদম। লাঞ্চ চাঞ্চ কৰি ল'লোঁ, এতিয়া যাব ওলাইছোঁ। এতিয়া আমি কামত গৈ আছোঁ। মানে আমাৰ ড্ৰাইভাৰ চাহাবে গাড়ী চলাই আছে। মানে মোৰ আগফালে গাড়ী চলাই আছে। আজি গুৱাহাটীত কেনেকুৱা গৰম দিছে। বহুত গৰম আছে। গাড়ীৰ ভিতৰত থাকি পেলাই ইমান গৰম পাই আছোঁ। বহুত বেছি গৰম দিছে। কালিতো বিহুৰ কালিও কিছুমান বোলে অলপমান শ্বপিং কৰিবলৈ আছে। সেইখিনি আগতে কৰি লওঁ, কামখিনি কৰাৰ পাছত তাৰপিছত আপোনালোকক দেখাম কি বিহুৰ কাৰণে শ্বপিং কৰা হৈছে। কামখিনি কৰাৰ পিছত আপোনালোকক লগ পাই আছোঁ। চ' গাইজ আমি আহি পালোঁ এতিয়া লোকেশ্যনত। এইটো গোটানগৰ হয়, এইখিনি মানে জালুকবাৰী নাপাওঁতে আপোনাৰ এইফালে হয় লোকেশ্যনটো। তো ইয়াতে কামখিনি কৰি লওঁ, তাৰপিছত আৰু যোৱা টাইমত লগ পাই আছোঁ। আমাৰ ইয়াতে কাম হৈ গ'ল এতিয়া, আৰু দুটামান কাম আছে। সেইখিনি কৰি কেনে ডাইৰেক্ট আমি এনেই অলপমান চাহ তাহ কিবা খাবলৈ যাম আৰু। বহুত ভাগৰ লাগি গৈছে, ঘামি চামি অৱস্থা বেয়া হৈ গৈছে আৰু। বহুত গৰম পৰিছে। মানে কামটো আছিলে কিবাকৈ কমপ্লিট কৰিলোঁ। এতিয়া আৰু অলপমান কাম আছে। এতিয়া অলপমান বেলেগ জেগাত যাব লাগিব আমি। হাতীগাঁও ছাইডৰ ফালে অলপমান কাম আছে। তো ইয়াৰ পৰাতো দূৰ আছে। এতিয়া আমি আছোঁ জালুকবাৰীত। তো চাই লওঁ, এতিয়া টাইমো হ'ল অলম'ষ্ট 4টা বাজে। এইটো আজি হয়নে নহয় চাই লওঁ, এবাৰ ফোন কৰি লওঁ, যদি হয় তেতিয়াহ'লে গুচি যাম আৰু। আমি তাৰপৰা কামৰ পৰা ডাইৰেক্ট বাহিৰে মাৰ্কেটত গ'লোঁ। মানে কিবাকিবি তাইৰ শ্বপিং কৰিব লগা আছিলে। আৰু তাৰপিছত এতিয়া বৰ্তমান ঘৰলৈকে গৈ আছোঁ। তো আমাৰ ঘৰলৈকে যোৱা ৰাস্তাটোতে এইটো মানে GMCৰ ৰাস্তা হয়। এইটো চাব পাৰি। এইফালৰ পৰা আহিলে আমি এইটো ছাইডে যাব লাগিব। এই গাড়ীখন তাতে থৈছোঁ। তো এই ৰাস্তাতে আহি থাকোঁতে ইয়াতে এখন হোটেল এখন পায়, মানে ইয়াতে ফাষ্টফুড আইটেম গোটেইখিনি পায়। তো আমি মানে আহিলে ইয়াতে বহোঁ আৰু ভাল লাগে। এইটো চিকেন চাওমিন লৈ লৈছোঁ, তাই লৈ লৈছে, আৰু চাহ লৈ লৈছোঁ। আৰু ইয়াৰ পৰা চাব পাৰি ভিউটোও বহুত ধুনীয়া হয়। মানে সেইটো চাইডে বেছি ভাল দেখি, সেইটো চাইডে বহিলে বেছি ভাল দেখি, কিন্তু সেইটো চাইডে এতিয়া মানুহ আছে বেলেগ, সেইকাৰণে সেইটো চাইডে বহা নাই। আমি ইফালে বহিছোঁ। তথাপিও এইফালে চাব পাৰি এইটো ৰাস্তা ধুনীয়া। মানে আগতে এই ৰাস্তাটো ইমান মানে হেৰি নাছিলে, আজিকালি বহুত গাড়ী চাড়ী হৈ গৈছে। আৰু এনেকুৱা ৰেষ্টুৰেণ্ট বহুত ভাল লাগে। কিয় ক'বা, কেনেকুৱা লাগিলে আজি? মানে বহুত আজি আমাৰ ঘূৰা হ'ল কিবাকিবি কামত, বেলেগ কামত মানে। তো এইটো ভাগৰ লাগি আছে। এতিয়া ময়ো খাই লওঁ চাহটো খাই পেলাই অলপমান ভাল লাগিব চাগে। আমি এতিয়া ঘৰত আহি পালোঁ।
আৰু অকণমান দেৰি লাগি গ'ল গেটত তাতে ঘূৰি কেনে ইমানে ভাগৰ লাগিছে মই আৰু এতিয়া একো ডিনাৰ চিনাৰ মই বনাব নোৱাৰোঁ এতিয়া মোৰ মিষ্টাৰ হাজবেণ্ডে আজি ডিনাৰ কুক কৰিব কি বনাই আছে মিষ্টাৰ তো ডিনাৰত আজি একদম চিম্পুল আমাৰ হ'ব মানে একচুৱেলি আমি বাহিৰতে খাই আহিলোঁ তেতিয়া দেখাইছিলোঁৱে আপোনালোকক যে বাহিৰত মানে কিবা কিবি ফাষ্ট ফুড খাই আহিলোঁ এইটো আমাৰ মানে কেতিয়াবা গ'লে খোৱা হয় আৰু তো তাতে কিবা কিবি খাই আহিলোঁ তো ইমান বেছি মানে হেভি একো হেৰি নকৰোঁ আলু পিটিকা ভাত মানে সেয়ে আৰু পটল ভাজি পটল ভাজি থাকিব সেইটো ভাজি এটা লাগে আৰু কাটি লৈছোঁ আৰু বাকী ভাতটো এতিয়া বহাই দিওঁ আৰু যিয়ে নহওক আপোনালোকক মই কৈছিলোঁ যে মই কি শ্বপিং মানে কৰিম মই আপোনালোকক নিশ্চয় দেখাম বুলি কেনে মোৰ কাৰণে কালি মই কিছুমান বস্তু ল'ম বুলি তো বিহুৰ কাৰণে মোৰ অকল দুটামান বস্তুৱে লোৱা হ'ল নহয় 3টা বস্তু লোৱা হ'ল বাকীটো মাৰ্কেটত এনে আৰু কৰিলে আপোনালোকেতো জানেই যিহেতু আমাৰ মানে ফিমেলবিলাকেতো নিশ্চয় গম পাবই বা এটা মানে বস্তু ভাল লাগিলে আৰু সেইটো নিকিনাকেতো আমি থাকিবই নোৱাৰোঁ যিহেতু তো মই আপোনালোকক দেখাই আছোঁ আপোনালোকে মোক কমেণ্টত জনাব কি বস্তু আপোনালোকৰ পচন্দ হৈছে ফাৰ্ষ্ট আপোনালোকক মই দেখাই আছোঁ মোৰ মানে এইটো একচুৱেলি এইটো বেংগলছ মানে মই দেখা পাইছিলোঁ ইনষ্টাগ্ৰাম মানে ৰিলছত দেখিছিলোঁ তো মোৰ তাতে চাই কেনে মানে মোৰ মাজতে মানে খুব ভাইৰেল হৈছিলে আৰু এতিয়াও মানে আছে মোৰ আগৰ পৰাই মানে খুব ল'ব ইচ্ছা আছিলে আৰু মই সেনেকৈ বিচাৰি পোৱা নাছিলোঁ কিন্তু আজি দেখিলোঁ যিহেতু মানে মোৰ বহুত মানে ভাল লাগিছে সেইকাৰণেতো মই লৈ ল'লোঁ আৰু আপোনালোকক মই দেখাই আছোঁ এইটো হ'ল এইকেইটা বেংগলছ তো আপোনালোকে চাব পাৰে মানে মাজে এইবোৰ কিছুমান মানে ডিটেইলিং কিবা কৰা আছে আৰু তো এইটো মানে আপোনাৰ কাছৰ খাৰু হয় মই মানে এনেও আগৰ পৰা কাছৰ খাৰু মই পিন্ধি এনেও বহুত খুব ভাল পাওঁ আৰু আপোনাৰ আগতে যেতিয়া মেলা মানে পূজা চূজা হৈছিলে দুৰ্গা পূজা হৈছিলে তেতিয়া মানে খুব কাছৰ খাৰু মানে খুব কিলি কেনে মানে নিজৰ কালেকশ্যন মানে সেনেকৈ বনাইছিলোঁ আৰু মই মানে কিলি ভাল পাওঁ আৰু ভাল লাগে আৰু মই লিপিত দিলেও মানে মোৰ ভাল লাগে তো এইকেইটাও তাৰমানে মোৰ আজি দেখি কেনে মানে মই ৰ'বই নোৱাৰিলোঁ সেইকাৰণে ল'লোঁ এইকেইটা মই আপোনাক অলপ পিন্ধি দেখাই আছোঁ এইটো চাওক কি ধুনীয়া হয় ন নেক্সট মই এতিয়া সেইখিনি ভিডিঅ'ত মানে পিন্ধি থাকিম এতিয়া মই এইকেইটা নেক্সট মই আনিছোঁ এটা ব্ৰেচলেট মেখেলা চাদৰ লগতো ভাল লাগিব পিন্ধিলে এইটো আপোনাৰ ট্ৰেডিশ্যনেল এণ্ড ৱেষ্টাৰ্ণৰ লগত দুটাৰ লগতো যাব তাৰপৰা মই খুলি দেখাই আছোঁ বেকগ্ৰাউণ্ডত নইজ আহি আছে কাৰণ ভাত বনাই আছে যিহেতু হ'ব আৰু উপায় নাই তো ব্ৰেচলেটটো এনেকুৱা হয় লাইক দিছ খাৰুৰ লগত বেছি গম পোৱা নাই খাৰুটো খুলি দেখাই আছোঁ তো ব্ৰেচলেটটো এনেকুৱা এইটো এডজাষ্টেবল হয় আপোনালোকে সৰু ডাঙৰ কৰিব পাৰি আৰু লাইক দিছ ৱেষ্টাৰ্ণ এণ্ড ট্ৰেডিশ্যনেল দুটাৰ লগতো গুচি যায় আপুনি চালৱাৰ পিন্ধে মেখেলা চাদৰ পিন্ধে জিন্স পিন্ধে কিবা ড্ৰেছ পিন্ধে চব মিলি যায় আকৌ পিন্ধি লওঁ কাছৰ খাৰুখিনি আৰু মানে এনেকুৱা খাৰু মানে বেলেগ কালাৰ আছে তো মই ৰেড লৈ আহিছোঁ ৰেড মই এইটো কাৰণে লৈ আহিছোঁ বিকজ বাকী যিমান আপোনাৰ মানে যি কালাৰে চালৱাৰ লিপি লওক কিয় যি কালাৰ আপুনি শাৰী লিপি লওক কিয় যি কালাৰ আপুনি মেখেলা চাদৰ লিপি লওক কিয় তো চব ৰেডটো মানে চবৰ লগতে যায় তো সেইকাৰণে মই ৰেডটো লৈ আহিছোঁ বেলেগো কালাৰ আছিলে মাল্টি কালাৰ আছিলে অৰেঞ্জ কালাৰ আছিলে য়েল্ল' গ্ৰীণ ব্লু বহুত কালাৰ আছিলে তো এইকেইটা মই ল'লোঁ আৰু বাকী আৰু এটা লৈ আহিছোঁ মই মোৰ ডাঙৰ ক্লাটচৰ চাবলৈ আনিছে নেকি এটা মোৰ ডাঙৰ ক্লাটচৰ হ'বলে অলপ হ'ব চাই পেলাচোন ময়ে দিছোঁ গোটেইখিনি মোৰ চুলিখিনিও মানে খোপা মাৰিব পৰা হৈছে ন ভাল লাগিছে তো এইটো ক্লাটচৰ মোৰ ফেভৰেট কালাৰটো পিংক হয় যিহেতু সেইকাৰণে মই পিংক কালাৰ লৈ আহিছোঁ এইটো চাওক কিমান ডাঙৰ হয় মানে গোটেইবোৰ চুলি আহি যাব
গোটেইবোৰ চুলি আহিলেও মানে কি এক্সট্ৰাকৈ চুলি লগাব লাগে নেকি সেইটো কাৰণে এক্সট্ৰা চুলি লগাব নালাগে তেতিয়াহ'লে গোটেইখিনি চুলি আহিব ন মোৰ চুলিখিনি অলপ বেছি আছে যে সেইকাৰণে ডাঙৰ ক্লিপ লগা হয় ন সেইকাৰণে এইটো লৈ আহিছোঁ হাতী নিচিনা ক্লিপ এটা এক্সট্ৰা চুলি কিয় লগাম আকৌ এক্সট্ৰা চুলি লগাবলৈ কি আছে এক্সট্ৰা চুলি লগালেও আহি যাব মানে ন ইমান ডাঙৰ হয় এক্সট্ৰা চুলি মই লগাওঁ কেতিয়া সেইটো কথা কওঁ সেইটো কৈছোঁ কথা মই এক্সট্ৰা চুলি লগালেও টেনশ্যন নাই ইমান ডাঙৰ ক্লিপ তাৰপিছত বহি থাকা কি কৰা তুমি নাই মই এনে আছোঁ অলপ কাম আছে বহা পিছলৈ বহি থাকা তাৰপিছত মই এটা আপোনাৰ এনে জাষ্ট চিম্পল টি চাৰ্ট লৈ আহিছিলোঁ মানে মেটেৰিয়েলটো টি চাৰ্ট নিচিনা বাট টি চাৰ্ট নহয় চাৰ্ট নিচিনাই হয় ষ্টাইলটো এইটো ক্ৰপ হয় বাই দ্য ৱে মই ক্ৰপ টপ ক্ৰপ টি চাৰ্ট এইবিলাক পিন্ধি ভাল পাওঁ যিহেতু মানে চিম্পল আৰু হোৱাইট ভাল লাগিছে কাৰণ লৈ আহিলোঁ নেক্সট আনিছোঁ মই এটা জাষ্ট এইটো হ'ল লং পেণ্টছ এইটো ভাল লাগিছে আৰু কাপোৰটো খুবেই ছফ্ট হয় কিন্তু এতিয়া মানে ঘৰত পিন্ধোলে বাহিৰত পিন্ধো এইটো মানে পিছত চাব লাগিব কিন্তু কালাৰটো ভাল লাগিছে মাষ্টাৰ্ড য়েল্ল' এণ্ড হোৱাইট কম্বিনেশ্যন দিয়া আছে ভাল লাগিছে সেইকাৰণে সেইটো লৈ আহিছোঁ তাৰপিছত কি আনিছোঁ তাৰপিছত আনিছোঁ মই ফ্লৰেল বস্তু খুব ভাল পাওঁ তাতে যদি আৰু ফ্লৰেল হয় তাতে যদি আৰু পিংক কালাৰ হয় মই মোৰ মানে বহুত ভাল লাগে ফ্লৰেল এণ্ড অকল পিংক কালাৰ হ'ব লাগে তাতে যদি মই সেনেকুৱা যদি স্কাৰ্ট পাওঁ তো আপুনি ভাবক ক'লে বহুত কিমান ভাল লাগিব এইটো চাওক এইটো স্কাৰ্ট হয় ষ্ট্ৰেচেবল লং স্কাৰ্ট হয় বহুত লং হয় আৰু ইয়াৰ প্ৰিণ্টটো চাওক পিংক কালাৰ হোৱাইট এণ্ড ফ্লৰেল মই মানে বহুত ভাল পাওঁ চ' লাষ্ট বাট নট দ্য লিষ্ট যোনটো নেকি মই আপোনালোকক মানে দেখাম বুলি কৈ আছিলোঁ বিহুৰ কাৰণে যোনখিনি মই বস্তু লৈছোঁ তো আপোনালোকক দেখাম এয়া নেকলেছ মোৰ খুবেই ভাল লাগিছে এই নেকলেছডাল আৰু বহুত ভাল লাগিছে এইটো মই মানে একচুৱেলি বিহু বুলি আজি এটা ছাৰপ্ৰাইজ দিলোঁ মানে এনেতো জুৱেলাৰীটো দি থাকে মানে মানুহে কিন্তু এটা অকেজন লৈ পেলাই যেতিয়া কিবা এটা দিয়া হয় তো সেইটো বহুতেই হেৰি হয় এতিয়া তাইৰ বা নিজৰ তাৰিফ নিজে কৰিব আহিলে আৰু মইতো ক'লোৱে হয় ন তুমি দিয়া বুলি কেনেকুৱা লাগিছে তুমি দৌৰি যে আহিছা যে তুমি দিছা বুলি আজি মানে মই নকলোৱে হয় আৰু সি দিয়ে বুলি কেনে কোৱা নে নোকোৱা আৰু মোৰ এখেতে দিছে আৰু চাব পাৰে আপোনালোকে ডিজাইনটো মোৰ খুবেই ভাল লাগিছে আৰু এটা আছে এইটোতো অলপমান লং হয় নেকলেছটো এইটো বহুত ধুনীয়া এইটো চাব পাৰে এইটো কি বুলি কয় এইটো গলপাতা গলপাতা বুলি বিহুৰ কাৰণে পিন্ধে স্পেচিয়েলি বিহুৰ কাৰণে মই পিন্ধি দেখাই আছোঁ ৰ'ব এইটো মেখেলা চাদৰৰ লগত পিন্ধিলে বহুত ধুনীয়া লাগিব ন বহুত ভাল লাগিছে এইটো খুবেই ধুনীয়া হয় তাৰ লগত ইয়াৰৰিংছো আছে মই দেখাই আছোঁ বাৰু চ' ইয়াৰ ইয়াৰৰিংছটো এনেকুৱা হ'ব খুবেই ইউনিক ডিজাইন মই প্ৰথমবাৰ এনেকুৱা দেখিছোঁ ভাল লাগিছে তো ইয়াৰৰিংছটো এনেকুৱা হ'ব নেকলেছটো এনেকুৱা মানে আগৰ পৰা দেখিলে এনেকুৱা টাইপ লাগে ন স্পেৰিকেল টাইপ লাগে দেখা কেনেকুৱা লাগিছে তোমাৰ বহুত ভাল লাগিছে ডিজাইনটো মানে খুব ইউনিক হয় খুব ভাল লাগিছে মই ভাবিছিলোঁ তোমাৰ ভাল লাগিব বুলি কিন্তু মই যে দিছোঁ যে সেইটো মই ভাবিছোঁ আৰু তোমাৰ ভাল লাগিব থেংক ইউ বেবি ৱেলকাম সৰি most welcome কি নহয় মানে থেংক ইউ মই এইটো এবাৰ মানে আপোনালোকক পিন্ধি দেখাই আছোঁ চ'
ইয়াৰ ডিজাইনটো এনেকুৱা হয় বহুত ভাল লাগিছে ডিজাইনটো প্লাছ এইটো যদি ডিজিটেলকৈ পিন্ধো অভাৰ হৈ যাব চাগে ন চাই লওঁ যোনটো মিলিব মোৰ মেখেলা চাদৰ লগত মই সেইটোৱে পিন্ধিম আৰু চ' ডেটছ ইট গাইজ তো আপোনালোকৰ আজি যদি আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ আমাৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব বাকীবোৰ যিখিনি মই শ্বপিং কৰাখিনি আপোনালোকৰ কোনটো কি ভাল লাগিছে কমেণ্ট ডাউন বিল' ঠিক আছে গাইজ চ' আপোনালোকক কালি আকৌ লগ পাম আপোনালোকক লুটুৰ ব্লগৰ যোগেৰে চ' টাটা গুড নাইট বাই বাই